ডিমৰ ফলক আপোনালোকে নিশ্চয় চিনি পায় আৰু বহুতে চিনি নাপায়। বন্ধুসকল, বিদেশত ডিমৰ ফলৰ যথেষ্ট সমাদৰ আছে আৰু ই অত্যন্ত ব্যয়বহুল ফলৰ ভিতৰতে পৰে। আজি জানো আহক এই ডিমৰ ফলৰ উপকাৰিতাসমূহৰ বিষয়ে। ই বয়সৰ চাপ নিয়ন্ত্ৰণৰ বাবে ডিমৰ ফল যথেষ্ট উপকাৰী। ছাল, চুলি আদিৰ প্ৰাকৃতিকভাৱে নষ্ট হোৱা কোষ পুনৰ গঠন কৰাত সহায় কৰে এই ডিমৰ ফলে। কোষ্ঠকাঠিন্যৰ সমস্যা ৰোধ কৰাত ডিমৰ ফলে মুখ্য ভূমিকা গ্ৰহণ কৰে। ফাইবাৰেৰে ভৰপূৰ এইবিধ ফলে হজম শক্তি বৃদ্ধি কৰিব পাৰে। ডিমৰ ফলে তেজত ছুগাৰৰ লেভেল কমাই ৰাখে। সেয়েহে ডায়েবেটিছ ৰোগীৰ বাবে এইবিধ ফল অত্যন্ত উপকাৰী। শৰীৰত কলেষ্টৰেলৰ মাত্ৰা কমাই ৰখাত ডিমৰ ফলে সহায় কৰে। হাৰ্টৰ সমস্যাত ভোগাসকলে এইবিধ ফল খালে সুফল পোৱা যায়। ডিমৰ ফলত যথেষ্ট পৰিমাণে কেলছিয়াম পোৱা যায়। হাড় মজবুত তথা হাড়ৰ বিভিন্ন সমস্যাৰ বাবে এইবিধ ফল খালে এই সমস্যাবোৰ নাইকিয়া হয়। বতাহ, বৰষুণ আদিৰ বাবে ছালৰ এলাৰ্জিৰ সৃষ্টি হয়। ছালৰ এলাৰ্জিৰ সমস্যাৰ পৰা বাচিবলৈ ডিমৰ ফল খাব পাৰে। ইয়াৰ উপৰিও এই ডিমৰ ফল হাঁপানি আৰু যক্ষ্মা ৰোগত বহুত উপকাৰী আৰু কোষ্ঠকাঠিন্যতাৰ ক্ষেত্ৰত ই সহায়ক হয়। বৰ্তমান সময়ত যি কাহ চৰ্দি হৈ আছে সেইবিলাকে এই ডিমৰ ফলবিধ খাব লাগে। ই কফ নাশ কৰে, কফবিলাক দূৰ কৰে আৰু কমজুৰি মানুহে এই ফলবিধ খাব লাগে। শাৰীৰিক শক্তি বৃদ্ধিকাৰী আৰু অৱসাদ দূৰ কৰে আৰু ই তেজ পৰিষ্কাৰ কৰে, ৰক্ত বিশুদ্ধিকৰণ। ডায়েবেটিছৰ দৰে দীৰ্ঘম্যাদী ৰোগৰ প্ৰতিৰোধ আৰু প্ৰদাহ হ্ৰাস কৰাত ডিমৰ উপকাৰিতা দেখা যায়। শুকান ডিমৰ ফলবোৰত কেলছিয়াম, মেগনেছিয়াম, পটাছিয়াম, চেলেনিয়াম আৰু জিংক আদিৰে সমৃদ্ধ। পটাছিয়ামে ৰক্তচাপ, হৃদয় স্পন্দনৰ ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে। লোহিত ৰক্তকণিকা গঠন আৰু সামগ্ৰিক স্বাস্থ্যৰ বাবে আইৰণ এক গুৰুত্বপূৰ্ণ উপাদান। আয়ুৰ্বেদে মুখ্যতঃ ডিমৰ ফলৰ ঔষধ হিচাপে ব্যৱহাৰ কৰে, য'ত এক এনজাইম ফিচিন থাকে যি শক্তিশালী এন্থোলমন্টিক গুণেৰে পৰিপূৰ্ণ। ই পেলুৰ সংক্ৰমণৰ বিৰুদ্ধে যুঁজ দিয়ে। ডিমৰ মুখ্য গুণাগুণ আৰু উপকাৰিতাবোৰৰ ভিতৰত আছে মূত্ৰনাশক, ৰেচক আৰু প্ৰত্যাশিত। যৌন সমস্যাৰ চিকিৎসাৰ ক্ষেত্ৰত ডিমৰ হৈছে এক আশ্চৰ্যকৰ ফল। শুকান ডিমৰুবোৰ এমিনো এচিড অতি সমৃদ্ধ আৰু ই জীৱনী শক্তি আৰু কামনা শক্তি বৃদ্ধি কৰি এক মহান কামোদ্দীপক ফল হিচাপে কাম কৰে। কিশোৰীসকলৰ বাবে PMS লক্ষণবোৰ হ্ৰাস কৰিবলৈ আৰু ঋতুচক্ৰটো নিয়ন্ত্ৰণ কৰিবলৈ ডিমৰ ফল অতি মূল্যৱান। তদুপৰি কেইবাটাও অধ্যয়নে প্ৰমাণ কৰিছে যে ওজন হ্ৰাস বাহাল ৰাখে। ওজন হ্ৰাস কৰিবলৈ বিচৰা লোকসকলৰ বাবে ডিমৰ ফল হৈছে উৎকৃষ্ট জলপান। শুকান ডিমৰুত দ্ৰৱণীয় আহৰ সমৃদ্ধিৰে আপোনাক তৃপ্তিদায়ক কৰি ৰাখে, ভোক নিয়ন্ত্ৰণ কৰে আৰু ওজন হ্ৰাস কৰাত সহায় কৰে। ই চৰ্বি হ্ৰাস কৰাত সহায় কৰে। শুকান ডিমৰুত অধিক কেলৰি থাকে, ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে। ডিমৰুত পটাছিয়াম প্ৰাচুৰ্যই উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। পটাছিয়াম হৈছে এক গুৰুত্বপূৰ্ণ খনিজ যি শৰীৰৰ ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে, কিয়নো ই ছডিয়ামৰ নেতিবাচক প্ৰভাৱ খণ্ডন কৰাত সহায় কৰে। ডিমৰুৰ পটাছিয়ামৰ মাত্ৰা পেশী আৰু স্নায়ু কাৰ্যপ্ৰণালী উদ্দীপিত কৰাত সহায় কৰে। তৰল প্ৰণালী সন্তুলিত কৰে। ৰক্তচাপ নিয়ন্ত্ৰণ কৰিলে ৰক্তনলীবিলাক বিস্তাৰিত হয় আৰু ৰক্ত সঞ্চালনত উন্নত হয়। এনেদৰে উচ্চ ৰক্তচাপৰ আহাৰত যোগ দিবলৈ ডিমৰু হৈছে সৰ্বশ্ৰেষ্ঠ ফল। পাইলছৰ চিকিৎসা কৰে। ডিমৰুৰ প্ৰাকৃতিক ৰেচক গুণে মলদ্বাৰৰ ওপৰত চাপ হ্ৰাস কৰাত সহায় কৰে। ই হাড় শক্তিশালী কৰে। ডিমৰুবোৰত অত্যাৱশ্যকীয় খনিজ আৰু ভিটামিনৰ এক সমৃদ্ধ বিন্যাস থাকে যি হাড় শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আৰু সতেজ ডিমৰুৰ সেৱনে হাড়ৰ ঘনত্ব শক্তিশালী কৰাৰ বাবে 180 মিলিগ্ৰাম কেলছিয়াম আৰু গুৰুত্বপূৰ্ণ ভিটামিন চি প্ৰদান কৰে। ডায়েবেটিছ নিয়ন্ত্ৰণ কৰে। ডায়েবেটিছ ৰোগীসকলক নিয়মীয়া আহাৰ হিচাপে গ্ৰহণ কৰিবৰ কাৰণে চিকিৎসকে পৰামৰ্শ দিয়ে, কিয়নো ইয়াত আহৰ পৰিমাণ অধিক
যি ৰক্ত শৰ্কৰাৰ স্তৰ স্থিৰ কৰাত সহায় কৰে। ডিমৰুৰ পাতবোৰো গুৰুত্বপূৰ্ণ পুষ্টিৰে ভৰপূৰ, যি বাৰ্ষিকভাৱে ইনচুলিন গ্ৰহণ কৰা ব্যক্তিসকলৰ বাবে ইনচুলিনৰ প্ৰয়োজনীয়তা হ্ৰাস কৰাত সহায় কৰে। তদুপৰি পৰ্যাপ্ত পৰিমাণৰ পটাছিয়াম থকা ডিমৰুৱে আহাৰৰ পিছত ৰক্ত শৰ্কৰাৰ স্পিকেজ নিয়ন্ত্ৰণ কৰাত আৰু ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণত সহায় কৰে। হৃদযন্ত্ৰ স্বাস্থ্যৱান কৰে। ডিমৰুৱে তেজৰ প্ৰবাহৰ স্তৰ হ্ৰাস কৰে, হৃদৰোগৰ আকাংক্ষা প্ৰতিহত কৰে। শুকান ডিমৰু অনিদ্ৰাত ভুগি থকা লোকসকলৰ বাবে অত্যন্ত উপকাৰী আৰু ই টোপনি প্ৰেৰিত কৰা খাদ্যবোৰৰ ভিতৰত এটা ভাল ফল। শ্বাস প্ৰশ্বাসৰ সমস্যাত ভুগি থকাসকলেও এই ডিমৰু সেৱন কৰিব লাগে। নিয়মিত আহাৰ হিচাপে গ্ৰহণ কৰিব লাগে। প্ৰাকৃতিকভাৱে কফ পৰিষ্কাৰ কৰে, ডিঙিৰ বিষ প্ৰশমিত কৰে, কাহ আৰু হাঁওফাঁওৰ অন্যান্য বাধা হ্ৰাস কৰে। দাঁতৰ কাৰণেও ভাল। ডিমৰু ফল সেইকাৰণে খাব লাগে। দাঁতৰ আলু উখহি যোৱা, যিহেতু বেক্টেৰিয়া নাশক এই ডিমৰু। ছালৰ বেমাৰ, চুলিৰ বেমাৰ, হজম শক্তি কম, জ্বৰ হ'লেও এই ডিমৰু খাব পাৰে। ডিমৰু ফল সতেজ আৰু শুকান দুয়োবিধে খাব পাৰে। ডিমৰু খাবলৈ অত্যন্ত মিঠা, সুস্বাদু, কোমল, ৰসাল ফল হয়। চেনিৰ বিকল্প হিচাপে ব্যৱহাৰ কৰা হয়। ডিমৰু ফলৰ পৰা জাম, হালোৱা তৈয়াৰ কৰে, লগতে কেক। শুকান ডিমৰুবোৰ আইচক্ৰীম, দৈ আৰু মিঠাই যোগ দি ব্যৱহাৰ কৰিব পাৰি। কিন্তু ডিমৰু একেবাৰে বেছিকৈও খাব নালাগে। বেছিকৈ খালে শৌচ ঢিলা হ'ব পাৰে আৰু ডায়েৰিয়াও হ'ব পাৰে। সেয়েহে সঘনাই খোৱাটো বেয়া। যিসকলৰ এলাৰ্জি আছে, সেই এলাৰ্জি থকা লোকসকল বেছিকৈ খাব নালাগে। ছালৰ বেমাৰত ডিমৰু পাত কেতিয়াও ব্যৱহাৰ নকৰিব। বন্ধুসকল, ভিডিঅ'টো ইমানেই আছিল। যদিহে ভাল লাগিল শ্বেয়াৰ কৰি দিয়ে যেন। এই তথ্যখিনি বিভিন্নজন লেখকে দিয়া ইণ্টাৰনেটৰ পৰা সংগ্ৰহ কৰা হৈছে। ধন্যবাদ।